পত্নীৰ মৃত্যুৰ কেইঘণ্টামানৰ পাছতেই উদ্ৰেক ঘটা স্বামীৰ এনে কাণ্ডই অঞ্চল জুৰি বিয়পাইছে তীব্ৰ চাঞ্চল্য। নগৰবেৰাৰ পিজুপাৰাত চাঞ্চল্য। পিজুপাৰা পলাটাৰীত পত্নীৰ মৃত্যুৰ ২৪ ঘণ্টা নহওঁতেই স্বামীৰ আত্মহত্যাৰ প্ৰচেষ্টা। স্মৰ্তব্য যে ৰবিবাৰৰ আবেলি ঘৰৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল প্ৰাণজিৎ দাসৰ পত্নী কনকা দাস নামৰ মহিলাগৰাকীয়ে। পত্নীৰ পদাংক অনুসৰণ কৰি আজি আবেলি স্বামী প্ৰাণজিতেও একেখন ফেনতে চিপ লৈ ওলমি ধৰফৰাই থকা অৱস্থাতেই দৈবাক্ৰমে পৰিয়ালৰ লোকে ততাতয়াকৈ উদ্ধাৰ কৰি নগৰবেৰা চিকিৎসালয়লৈ নিয়াত সুস্থ হয় যুৱকজন। পত্নীৰ মৃত্যুৰ কেইঘণ্টামানৰ পাছতেই উদ্ৰেক ঘটা স্বামীৰ এনে কাণ্ডই অঞ্চল জুৰি বিয়পাইছে তীব্ৰ চাঞ্চল্য। আনহাতে পৰিয়ালৰ লোকে পতি পত্নী উভয়ে মিলা মিছাৰ মাজেৰে দিন অতিবাহিত কৰাৰ মাজতেই কিহৰ বাবে এনে হ'বলৈ পালে তাক লৈ চিন্তিত হৈ পৰিছে। সমান্তৰালকৈ মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি প্ৰাণজিৎ দাস আৰু পিতৃ পৰিতোষ দাসৰ নামত নগৰবেৰা আৰক্ষী থানাত আজি এক এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী সময়ত পৰিয়ালটোত কিহৰ বাবে পত্নীৰ আত্মহত্যা আৰু স্বামীৰ আত্মহত্যাৰ প্ৰচেষ্টা তাক সঠিককৈ জানিবলৈ আৰক্ষীৰ তদন্তলৈ ৰ'ব লাগিব। আপোনালোকৰ পৰিয়ালত আচ্ছা, আমাৰ মানে কালি মোৰ সৰুডাকাৰ মিছেছ মানে ভাত ঠাত খাই 2-2:30মান বজাত প্ৰায় দুপৰীয়া সময়ত মানে চিলিঙত চিপ লৈ থকা অৱস্থাত ফাঁচ লগা মানে ভাইটি বাহিৰত বোলে কেৰাম খেলি আছিল, আহি পানী খাব আহিছে, দৰ্জা বহুত মাতিছে, খোলা নাই। তেতিয়া তেখেতে মানে ভাইটিয়ে খিৰিকী খুলি কেনে ভিতৰত সোমাইছে। আজি আকৌ অনুৰূপ ঘটনা কি হয়? আজি তাৰপিছত আমি গোটেইটো কালি ধৰক বহুত পুলিচে আহিলে, থানাত মাতিলে। আমি ৰাতি 10-11টালৈকে থানাতে প্ৰচেছ যি আছে কৰিলোঁ। আজি পষ্টমৰ্টমত গৈছে। গতিকে আমি খৰি চৰি যিটো আমাৰ হিন্দু ধৰ্মৰ মতে পৰম্পৰা, সেইখিনি আমি ব্যৱস্থা কৰি আছিলোঁ। ভাইটি আমাৰ লগতেই আছিলে, সৰু ভাইটি। কিন্তু ভাইটি আকৌ হঠাৎ 2 মিনিটমানৰ কাৰণে নোহোৱা হৈ গ'ল। আমি বিচাৰিলোঁ নাই। পিছত চবেই হুলস্থুল লগালে। তাৰপিছত মই সেইফালে পিছফালে খিৰিকী দি যাই চালোঁ, ভাইটিও ছেম সেইখন ফেনতে সেইখন গামোচাৰেই চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে। কিন্তু ভাগ্য ভাল, হয়তো 2 মিনিট 3 মিনিট, হয়তো 1 মিনিট 2 মিনিট কিবা এনেকুৱা হৈছিল। মানে ধৰক অলপ অচেতন অৱস্থাতে পোৱাখন হৈছে। কিন্তু আমি মাথাত পানী চানী মাৰিলোঁ। তাৰপিছত লগে লগে আমি হস্পিটেলত লৈ আহিছোঁ। এতিয়া ভাইটিৰ প্ৰায় 3 ঘণ্টামান ৰাখিলে, চেলাইন দিলে, বেছিক যি ট্ৰিটমেণ্ট হয়। এতিয়া পূৰা সুস্থ নহয়। এতিয়া গলৰ এখিনি বিষ আছে, ধৰক 50% মানে গৈছিলে বুলি কি ক'ব। একেটা পৰিয়ালতে আগদিনা মই তাকে একো ধৰিব পৰা নাই, এনেকুৱা কি হৈ আছে মানে মই একোৱে ধৰিব পৰা নাই। আমাৰ ধৰক মই জানিব পৰা মতে একো হাই কাইজা একো নাই দেখাকে, কাৰণ ধৰক ওচৰ চুবুৰীয়াওতো গম পাব এটা ভাইটি হয়। হয়, মোৰ নিজৰ সৰু ভাইটি হয়। নগৰবেৰাৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, খবৰ 24 অসম।